নাই যেটো কৰিব পাৰে এটুকে আমি লিখিছে ইয়াৰ এক্সট্ৰা আমি লিখা নাই যেটো কৰিব পাৰে যেটো আমাক কৰিবৰ কাৰণে ক্ষমতা দিছে এইখিনি আমি লিখিছে ইয়াৰ বাহিৰে আমি লিখা নাই এইখিনি কাম আমি কৰিম কৰি পেলাই দেখুৱাই দিম আৰু নিশ্চয় আমি এই 6 মাহৰ ভিতৰত যিখিনি আমি কাম কৰিম বুলি কৈছে নিশ্চয় পজিটিভ ৰিজাল্ট আমি পাব বুলি আশাবাদী সকলো জাতি জনগোষ্ঠীৰ যিমান সোশ্যাল ওয়ার্কার আছে বা যিমান ইন্টেলেকচুয়াল আছে নিশ্চয় আমি সহাৰি পাব বুলি মই কামনা কৰিছোঁ মুঠতে যেনেকৈ কৈছে এনেকৈ কাম কৰিম পজিটিভ যদি আমি ৰেসপন্স পাই এই 6 মাহৰ ভিতৰত সরকার হোৱাৰ পিছত নেক্সট ইয়াৰত আৰু ইয়াতকৈ আমি বেছি ভালকৈ কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰিম দেই থ্যাংক ইউ আমি আজি বিপিএফ দলৰ হৈ পেলাই যেটো ইস্তাহাৰ এটো আপুনি আজি আমি ওপেনিং কৰিলোঁ এই ইস্তাহাৰৰ যোগেদি মুঠতে আমাৰ বিটিচিত বিভিন্ন জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰ যিখিনি মূল সমস্যা সেইটো আমি প্ৰকাশ কৰি পেলাই সরকার হোৱাৰ পিছত আমি সমাধান কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতি দিছোঁ যেনেকৈ লিখিছে এনেকৈ আমি কাম কৰিম কথা সেইটোৱে আৰু কিবা এটা দুটা নিশ্চয় থাকি যাব পাৰে সেইটোত আমি সরকার হোৱাৰ পিছত আলোচনা বিলোচনা কৰি পেলাই সেইটো আমি সমাধান কৰিম হয়তো আমি প্ৰকাশ কৰাৰ ক্ষেত্ৰত হয়তো ক'ৰবা এনেই থাকিব পাৰে নাথাকা নহয় থাকিব পাৰে মই কৈছোঁ থাকিব পাৰে সেইটো আমি আলোচনাৰ মাজেদি সমাধান কৰি দিম মুঠতে ইস্তাহাৰত বা মেনিফেস্টোত যেটো প্ৰকাশ কৰিছে সেইটো আমি 100% কাম কৰিম আৰু আমি মূল সমস্যা বা মূল কাম বিপিএফ দল হিচাপে সরকার গঠন কৰাৰ পিছত মেইন এজেন্ডা বা মেইন ইস্যু বা মেইন কাম ইস্যু হিচাপে আমি লৈছোঁ যে সকলো জাতি জনগোষ্ঠীৰ লগত আমি যিখিনি অপিনিয়ন পাইছে যিখিনি কথা শুনিবলৈ পাইছোঁ যে প্ৰথম সমস্যাটো হ'ল বড়ো হ'ব পাৰে অসমীয়া হ'ব পাৰে মুছলিম হ'ব পাৰে বেংগলী হ'ব পাৰে ৰাজবংশী হ'ব পাৰে গাৰো ৰাভা হ'ব পাৰে বা বেংগলী হ'ব পাৰে বা নাথযোগী সূত্ৰধৰ বা শৰণীয়া গাৰো ৰাভা সকলো অপিনিয়ন সকলো জাতি জনগোষ্ঠীৰ অপিনিয়ন একটাই যে আমাক মাটিৰ সমস্যাটো সমাধান কৰি দিয়ক তো সেইকাৰণে আমি বিপিএফ দলে প্ৰতিশ্ৰুতি দি আহিছোঁ বা আজিলৈকে আমি দিছোঁ যে সরকার আহক সরকার অহাৰ পিছত আমি আপোনালোকৰ এই মাটিৰ সমস্যাটো 100% আমি সমাধান কৰি দিম বুলি আমি প্ৰতিশ্ৰুতি দি আহিছোঁ এই হিচাপত আমি 1 নম্বৰ প্ৰায়োৰিটি কাম কৰিব লগা আছে বুলি আমি ইস্তাহাৰত আমি আজি প্ৰকাশ কৰিছোঁ 1 নম্বৰ এজেন্ডা সেইটোৱেই আৰু 2 নম্বৰত আছে আমি কৈছোঁ যে বিটিচি অঞ্চলত বিভিন্ন অঞ্চলত বড়ো হ'ব পাৰে মুছলিম হ'ব পাৰে অসমীয়া হ'ব পাৰে বেংগলী হ'ব পাৰে গাৰো ৰাভা ৰাজবংশী যিমান জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰ লগত আজিৰ দিনত যোৱা 5 বছৰত যেটো আমাৰ যুৱক যুৱতী ল'ৰা ছোৱালী বা ইয়াং জেনেৰেশ্যনৰ ক্ষেত্ৰত এই বেকাৰ সমস্যাৰ ক্ষেত্ৰত সমাধান কৰাৰ ক্ষেত্ৰত এই বিউপিএফএল সরকারে যেটো একো কৰিব পৰা নাই বা একো সুবিধা দিব পৰা নাই এই কাৰণে আমি এইবাৰ যেহেতু বহুত ল'ৰা ছোৱালী গাঁৱে আছে MA পাছ হৈ পেলাই BA পাছ হৈ পেলাই এইবিলাক ল'ৰা ছোৱালীসকলক আমি কেনেকৈ সমাধান ইহঁতৰ বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে তাৰ কাৰণে আমি লক্ষ্য কৰি পেলাই এইবাৰ যিমান পাৰে আমি চাম 100 crore ব্যৱহাৰ কৰিম বুলি আমি কৈছোঁ যে যিসকলে চাকৰি নাপাব চাকৰি একজন দুইজন পাব চাকৰি নোপোৱা ল'ৰা ছোৱালীসকলক আমি যিমান পাৰে এককালীন দান দি পেলাই গ্ৰেণ্ড চিনাই দি পেলাই ইহঁতৰ যেটো সংস্থাপন এই জীৱনৰ যেটো সংস্থাপন এইটো কৰিব পাৰিব বুলি এটা বিশ্বাস ৰাখি পেলাই আমি এই 100 কোটি এই বছৰত
আমি ব্যৱহাৰ কৰিম বুলি কৈছে যেনিবা সকলোকে আমি মানে স্কিল ট্ৰেইনিং দিয়া হ'ব কোনোবা হেণ্ডলুম ছেক্টৰত কোনোবা ইৰিগেশ্যন ছেক্টৰত কোনোবা মিউজিক কোনোবা স্পৰ্টছ এইবিলাকৰ স্কিল ট্ৰেইনিং দি পেলাই আমি গ্ৰেণ্টছিন এইড দিব বিচাৰিছোঁ হয়তো 4 লাখ হ'ব পাৰে কোনোবা 5 লাখ হ'ব পাৰে কোনোবা ভেটেনাৰী ছেকশ্যনৰ কোনোবা 10 লাখৰ স্কিম হ'ব পাৰে এইবিলাক আমি লোন নহয় ডাইৰেক্ট গ্ৰেণ্টছিন এইড দিব 100 crore ব্যৱহাৰ কৰি পেলাই আমি এইবাৰ যদি ছাকচেছ হয় তেতিয়াহ'লে নেক্সট ইয়াৰত আমি 200 কোটি আমি ব্যৱহাৰ কৰিম